নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। বিজেপিৰ মিছন 100 সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰীত্বৰ যুঁজ আৰু কৰোনাৰ নামত 1000 কোটি টকা কেলেংকাৰী। বিজেপিৰ ৰাজ্যিক শাখাই ঘোষণা কৰিছিল যে 21ৰ নিৰ্বাচনত 100টা সিট দখল কৰিব, অৰ্থাৎ মিছন 100। আজি কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে জনাইছে যে তেখেতে 100জন বিধায়ক লৈ ৰাজ্যপালৰ ওচৰলৈ যাব, অৰ্থাৎ 100জন বিধায়ক লৈ তেখেতে মুখ্যমন্ত্ৰী হ'ব। ৰঞ্জিত দাসৰ কথাটো সুকীয়া, তেখেতে জানিবলৈ কৈছে মই 100জন বিধায়ক লৈ ৰাজ্যপালৰ ওচৰলৈ যাম। 100জন বিধায়ক লৈ মুখ্যমন্ত্ৰী যায় সাধাৰণতে। আৰু দ্বিতীয়তে হ'ল যে তেখেতে আৰু এটা কথা লগতে কৈছে যে তেখেতে যেনে তেনে 100জন গোটাবই, বেলেগৰ পৰা আনি হ'লেও গোটাব, অৰ্থাৎ অন্যান্য দলতো তেখেতৰ বন্ধু, প্ৰত্যেক দলতে বন্ধু আছে, তেখেতে 100জন গোটাবই, অৰ্থাৎ হৰ্চ ট্ৰেডিং হ'ব, তেখেতে বিধায়ক কিনিব। এই কাম তেখেতে আগতেও কৰিছে, কংগ্ৰেছৰ দিনতো কৰিছে। গতিকে তেখেত এই বিদ্যাত সিদ্ধহস্ত, তেখেতে কৰিব নোৱাৰে বুলি আমি নকওঁ, কিন্তু এইটো কাম যে বেআইনী সেইটো কথা আমি কওঁ। দ্বিতীয় কথাটো হ'ল যে 100খন সিট সঁচাকৈ পাবনে? মই ভাবোঁ নাপায়, সেইটো সম্ভৱ নহয়। কংগ্ৰেছ আৰু AIDFৰ মাজত জোটবন্ধন হোৱাৰ পিছত বিজেপিত নামনি অসমত বা মধ্য অসমত মুছলিম অধ্যুষিত অঞ্চলত যে সিট কমিব সেইটো খাটাং, বহু সিট হেৰুৱাব। গতিকে আগৰ সিট কমিব, সেইটো এটা খাটাং কথা। দ্বিতীয়তে 2016ৰ নিৰ্বাচনত এটা কংগ্ৰেছ বিৰোধী ঢৌ আছিল আৰু কংগ্ৰেছৰ শাসনত 15 বছৰীয়া শাসনত অতিষ্ঠ হৈ বিজেপিক সমৰ্থন নকৰা বহু মানুহেও বিজেপিক ভোট দিবলৈ বাধ্য হৈছিল, এটা পৰিৱৰ্তন বিচাৰে। কাৰণ সেই সময়ত তেখেতসকলৰ ভাল শ্লোগান আছিল পৰিৱৰ্তন আৰু জাতি মাটি ভেটি। বৰ্তমান খিলঞ্জীয়া সমাজ বিজেপিৰ ওপৰত একেবাৰে সন্তুষ্ট নহয়। গতিকে খিলঞ্জীয়াৰ ভোট বহু হেৰুৱাব, সেইটো খাটাং। কিমান সংখ্যক হেৰুৱাব সেইটো আমি সঠিককৈ আজিৰ মুহূৰ্তত ক'ব নোৱাৰোঁ। কিন্তু এটা কথা নদি ক'ব পাৰোঁ যে বিজেপিয়ে 100টা সিট নাপায়। আৰু তেখেতসকলেও জানে এই ঘোষণা কৰাটো এটা কৌশল, এটা প্ৰপেগেণ্ডা ৱাৰ, যিটো যুদ্ধত হয় আৰু খেলত হয়, মল্লযুদ্ধত হয়, বক্সিঙত হয়। বক্সাৰসকলে খেলাৰ আগদিনাখন কয় যে মই তাৰ একে ঘোচাতে নাকটো ভাগি দিম, আৰু পালৱানেও কয় যে মই ৰিঙত উঠাই উঠাই পটকিম, আৰু ক্ৰিকেটৰ কেপ্টেইনসকলে কয় যে আমি ক্লিন ছুইপ কৰিম, আটাইকেইখন টেষ্ট মেচৰ ৱানডেত আমি জিকিম। এনেধৰণৰ ঘোষণা কৰি শত্ৰুপক্ষক দুৰ্বল কৰিব বিচাৰে, মনোবল ভাঙিব বিচাৰে, আৰু এইটো এটা বিজেপিৰ তেনে এটা কৌশল। তাৰপিছত আহিল মুখ্যমন্ত্ৰীত্বৰ যুঁজ। সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ মাজত মুখ্যমন্ত্ৰীৰ কাৰণে এখন যুঁজ চলি আছে, এই কথা সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জভাৱে এই যুঁজখন চলাই আছে। সৰ্বানন্দ পিনৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া দেখা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অদ্ভুত ধৰণে কুচকাৱাজ কৰিছে, নাচোন বাগন অদ্ভুত ধৰণে, আৰু সমৰ্থকসকলেও তেখেতক খুব বাহবাদি কৰিছে যে অসমত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে তেখেতে একমাত্ৰ যোগ্য ব্যক্তি, আৰু সেই হিচাপে তেখেতেও যুঁজি আছে। কিন্তু আচৰিতভাৱে আজি দুদিন আগতে তেখেতে টুইট কৰি জনাইছে যে তেখেতে অহা নিৰ্বাচনত অৱতীৰ্ণ নহয়, অথচ নিৰ্বাচন নেখেলে। তাৰ কাৰণটো কি? যিজন মানুহে মুখ্যমন্ত্ৰীৰ বাবে ইমান পাগল, কংগ্ৰেছ এৰিলে, বিজেপিটো ইমান থৈয়া নথৈয়া ৰং চলাইছে, ইমান নাচোন বাগন কৰিছে, হঠাৎ নিৰ্বাচন নেখেলোঁ বুলি কোৱাৰ অৰ্থটো কি? প্ৰথম অৰ্থটো হ'ল মই ভাবোঁ যে এটা আমি বাতৰিবোৰ পাইছোঁ ফেচবুক যোগেদি যে কৰোনাৰ নামত 1000 কোটি টকাৰ কেলেংকাৰী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক জনাইছে, অভিযোগ দিছে। এই বাতৰিটোৰ এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, সেইকাৰণে আমি সঁচা বুলি ভাবিছোঁ। আৰু হয়তো এই অভিযোগটোৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মাই ভয় পাইছে নেকি, আঁঠু লৈছে নেকি, আৰু লগতে তেখেতসকলৰ ভক্তৰ পৰা, ৰাইজৰ পৰা সহানুভূতি সমৰ্থন পাবৰ কাৰণে এইটো এটা ঘোষণা নেকি, নে সৰ্বানন্দ সোণোৱালৰ এই পাত ব্ৰহ্মাস্ত্ৰতে
হিমন্ত বিশ্ব শৰ্মা ধাৰাসাৰী হ'ব। এই সকলোবোৰ কথা সময়ে ক'ব, কাৰণ নিৰ্বাচনৰ বাবে এতিয়াও কেইবা মাহো বাকী আছে। কাৰণ আজিকালি 24 ঘণ্টাই প্ৰত্যেক দিনেই ৰাজনীতি সলনি হয়। কাইলৈ আকৌ কি এটা অদ্ভুত বিষয় আহিব, ৰাজনীতি কেনি মূৰ ল'ব, কাৰ উত্থান হ'ব, কাৰ পতন হ'ব, এইটো আগতীয়াকৈ অনুমান কৰা বৰ কঠিন। আজিৰ পৰিস্থিতি এনেকুৱাই যে অলপ সৰ্বানন্দ সোণোৱালতকৈ হ'ল হিমন্ত বিশ্ব শৰ্মা অলপ পিছ পৰি গৈছে। আৰু সৰ্বানন্দ সোণোৱালো ভোলাৰ বাই ভোলা নহয়। সৰ্বানন্দ সোণোৱালো এজন দক্ষ ৰাজনীতিবিদ, যাৰ কাৰণে বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী আৰু হোৱাৰ উপৰিও মুখ্যমন্ত্ৰীৰ চকীখন দখল কৰিবলৈ সক্ষম হৈছে আৰু এক প্ৰকাৰ সুকলমে চলাই আছে। আৰু সৰ্বানন্দ সোণোৱালৰ হিমন্ত বিশ্বৰ তুলনাত ভাৱমূৰ্তি কিছু ভাল। হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক বহু থাকিলেও সেইসকল টকা জোৰত হোৱা সমৰ্থক, আৰু ভাৱমূৰ্তি সাধাৰণ খিলঞ্জীয়া অসমীয়া মানুহৰ মনত ভাৱমূৰ্তি এই হিমন্ত বিশ্ব শৰ্মাৰ ভাল হয়। তাৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ ভাৱমূৰ্তি ভাল। গতিকে দলীয় নেতৃত্বই সময়ত কাক নিৰ্বাচন কৰে সেইটো সময়ে ক'ব। গতিকে আজিলৈ ইয়াত সামৰিলোঁ। নমস্কাৰ, জয় অসম।